মানে আমাৰ গোহালিত এখন ধাবা আছিলে হলং এই ধাবাখনত পৰহি ৰাতি ঠিক 11:30 বজাত গুৱাহাটীৰ ফালৰ পৰা এখন গাড়ীত 6টা ল'ৰা গৈ ধাবাৰ পূব চাইডে যিখিনি খালী ঠাই আছে চিধা সেই খালী ঠাইখিনিত গাড়ীখন সোমাই দিছে। ইতিমধ্যে আমাৰ যিখিনি ধাবাৰ কৰ্মচাৰী আছিল তেওঁলোকে ধাবা বন্ধ কৰাৰ কাৰণে ৰেডি হৈছে। তাৰপিছত তেওঁলোকক কোৱা হ'ল যে এতিয়াতো ৰাতি 12টা বাজে যে আপোনালোক ওলাই যাওক, আমি ধাবা বন্ধ কৰি যাম। সেই কথাখিনি কোৱাৰ লগে লগে সিহঁতে গাড়ীখন উলিয়াই আনি মানে বেভিচাৰ গাড়ী চলে তোৰহে ধাবা আছে নেকি, জুচি লগাই দি থৈ যাম, গম পোৱা নাই। এনেকৈ কৈ গাড়ীখন সিহঁত আহিছিল গুৱাহাটীৰ পৰা যাব লাগে গুৱাহাটীৰ ফালে, সিহঁত গৈছে আকৌ মায়ঙৰ ফালে। আমাৰ মানুহখিনিয়েতো চিন্তা কৰা নাই, ধাবা বন্ধ কৰি ঘৰলৈ গুচি আহিল। তাৰপিছত ৰাতি ঠিক 1:30 বজাত ঘপকেতো ফোন আহিছে বোলে তোমালোকৰ ধাবা জুই লাগিছে। ঘটনা সেইটোৱে। তাৰপিছত আমি গ'লোঁ হয় আৰু তাৰপৰা জুই জ্বলি আছে, লগে লগে পানীৰ গাড়ী মাতিলোঁ, থানাত মাতিলোঁ। ঘটনা সেইটোৱে। তাৰপিছতে গৈ কালি সিহঁতে এটা ফোন নম্বৰ আমাক দিছিলে, সেই ফোন নম্বৰটোৰ জৰিয়তে লোকেশ্যন উলিয়াই লৈ যোৱাকালি আপোনাৰ গুৱাহাটীৰ পৰা এই কালপিত চাৰিটা ধৰি আনিছোঁ। এতিয়া আইনৰ ব্যৱস্থা